হেল্ল' ফ্ৰেণ্ডছ, কি আপোনালোকে জানেনে যে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চাইকেল, বাইক আদি টায়াৰবোৰ কি কাৰণত ক'লা হয়? হালধীয়া সেউজীয়াটো হ'ব পাৰিল হয়। কি আপোনালোকে জানেনে যদি আপোনাৰ সোনকালে খং উঠে তেন্তে আপুনি এজন ইণ্টেলিজেণ্ট? এনেবোৰ কিছুমান ইণ্টাৰেষ্টিং কথা আজিৰ এই ভিডিঅ'টোত লাভ কৰিব। এই ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতি আৰু মোৰ ইউটিউব চেনেল এছামিজ বিৱৰণলৈ আপোনাক স্বাগতম জনাইছোঁ। ফেক্ট নম্বৰ 10, আমি সকলোৱে ৰাতি মাজে মাজে সপোন দেখোঁ, কিন্তু সপোনত আমি যিবোৰ মানুহৰ মুখ দেখোঁ সেইবোৰ মানুহক অতি কমে আমাৰ জীৱনত এবাৰ হ'লেও লগ পাব লাগিব। অৰ্থাৎ আমি কাহানিও নেদেখা মানুহ এজনক সপোনত দেখিব নোৱাৰোঁ। ফেক্ট নম্বৰ 9, আপুনি এটা জীৱৰ নাম ক'ব পাৰিবনে যিটোৱে ৰাতি এন্ধাৰ ৰাতি কোনো পোহৰ নথকাকৈ সম্পূৰ্ণ দেখা পায়? সেইটো হৈছে লিঅ'পাৰ্ড, অৰ্থাৎ নাহৰফুটুকী বাঘ। নাহৰফুটুকী বাঘে ৰাতি কোনো পোহৰ নোহোৱাকৈ সম্পূৰ্ণ দেখা পায়। ফেক্ট নম্বৰ 8, আপোনালোকে এইখন ফটো দেখি ক'ব পাৰিবনে এইখন কিহৰ ফটো? এইটো হৈছে পৃথিৱীৰ প্ৰথমটো মাউচ, যিটো কাঠেৰে বনোৱা হৈছিল 1964 চনতে। আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিবনে? আৰু মইতো এইটো কৰিবই নোৱাৰিম, ইমান ডাঙৰ হাতে বিষাব কিজানি। ফেক্ট নম্বৰ 7, আমাৰ দেশ ভাৰতৰ মাত্ৰ 3% মানুহে ইনকাম টেক্স দিয়ে, অৰ্থাৎ বাকী 97% মানুহে নিদিয়ে। ফেক্ট নম্বৰ 6, আমি সকলোৱে জানো যে এক্সাৰচাইজ কৰিলে আমাৰ শৰীৰ ভাল থাকে আৰু আমাৰ শৰীৰ সুন্দৰ সবল হয়। কিন্তু আপোনালোকে জানেনে যদি আপুনি প্ৰতিদিনে 30 মিনিট কৰি এক্সাৰচাইজ কৰে তেন্তে আপুনি আজিতকৈ 10% বেছি স্মাৰ্ট হৈ পৰিব। ফেক্ট নম্বৰ 5, আমি যেতিয়া হালধীয়া, চেফ্ৰন আৰু ৰঙা ৰং দেখোঁ তেতিয়া আমাৰ ভোক আমি গম নোপোৱাকৈ বাঢ়ি যায়, যিটো আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, অৰ্থাৎ ছাবকনচিয়াছলি হৈ যায়। সেইকাৰণে কিছুমান হোটেল, ৰেষ্টুৰেণ্ট আদিয়ে নিজৰ ৱালবোৰ এনেকুৱা ৰঙেৰে পেইণ্ট কৰে যাতে তাত বহি বহি আপোনাৰ আৰু খাবলৈ মন যায়। নম্বৰ 4, আমি সদায় ব্যৱহাৰ কৰা চাইকেল, বাইক, আনকি এৰোপ্লেনৰ টায়াৰৰ ক'লা হয়। আপোনালোকে জানেনে যে ইয়াৰ ভিতৰৰ কাৰণটো যে কি কাৰণত এই টায়াৰবোৰ ক'লা হয়? আচলতে এই টায়াৰবোৰ বনোৱা হয় ৰবৰেৰে, অৰ্থাৎ আমাৰ যি পেঞ্চিল বক্সত থকা সেই ৰবৰটোৰে একেই ৰবৰেৰে বনোৱা হয় টায়াৰৰ। এতিয়া আপোনালোকে নিশ্চয় ক'ব যে ৰবৰবোৰটো বগা, ঠিক তেনেহ'লে টায়াৰবোৰ কি কাৰণত ক'লা হয়? আচলতে যেতিয়া পৃথিৱীৰ প্ৰথমটো টায়াৰ বনোৱা হৈছিল তেতিয়া টায়াৰবোৰ বগা ৰঙৰে আছিল, কিন্তু সেই টায়াৰবোৰ যেতিয়া ৰ'দত গাড়ীবোৰ ৰাখিছিল তেতিয়া সোনকালে গলি গৈছিল আৰু অতি সোনকালে ক্ষয় গৈছিল। তাৰ কাৰণে বৈজ্ঞানিকসকলে কিবা নতুন এটা উপায় বিচাৰিব ধৰিলে, আৰু আপোনালোকে জানেই অভাৱে আৱিষ্কাৰৰ মূল। তাৰপিছত বৈজ্ঞানিকসকলে কাৰ্বন ব্লেক নামৰ এটা কেমিকেল উলিয়ালে, আৰু এই কেমিকেলটো যেতিয়া ৰবৰৰ লগত মিহলোৱা হয় তেতিয়া তাৰ যি শক্তিশালী গুণ বহু গুণে বাঢ়ি যায়। ইয়াৰ উপৰি এই ক'লা ৰংটোৱে টায়াৰটোক আল্ট্ৰাভায়লেট ৰেছৰ পৰা ৰক্ষা কৰে। সেইকাৰণে আমাৰ গাড়ীৰ চকাবোৰ, গাড়ীৰ টায়াৰবোৰ ক'লা ৰঙৰ হয়। ফেক্ট নম্বৰ 3, আইফোনৰ সৃষ্টিকৰ্তা ষ্টিভ জবছে নিজৰ গাড়ীত এতিয়ালৈ নাম্বাৰ প্লেট লগোৱা নাই। এতিয়া আপোনালোকে নিশ্চয় ভাবিব যে তেওঁক পুলিচে নধৰে নেকি? আচলতে কেলিফৰ্ণিয়াত এটা নিয়ম আছে যে যদি কোনো এজন ব্যক্তিয়ে যদি নতুন এখন ব্ৰেণ্ড নিউ গাড়ী কিনে তেওঁ 6 মাহলৈ নাম্বাৰ প্লেট নলগোৱাকৈ ৰাজপথত চলিব পাৰিব, আৰু এই আইনৰ সুৰুঙা লৈ ষ্টিভ জবছে এতিয়ালৈ নিজৰ গাড়ীত নাম্বাৰ প্লেট লগোৱা নাই। অৰ্থাৎ তেওঁ প্ৰতি 6 মাহে এখন নতুন গাড়ী লৈয়ে থাকে, যিহেতু তেওঁৰ বহুত টকা কি কৰিব। ফেক্ট নম্বৰ 2, এটা ৰিচাৰ্জত পোৱা মতে যিবোৰ মানুহ ইণ্টেলিজেণ্ট সেইবোৰ মানুহ নৰ্মেল মানুহতকৈ সোনকালে খং উঠে। অৰ্থাৎ আপোনাৰ যদি সোনকালে খং উঠে তেন্তে আপুনি সেইটোক লৈ দুখ নকৰিব, কাৰণ আপুনি এজন ইণ্টেলিজেণ্ট। অৰ্থাৎ কেৱল পঢ়া শুনাতে ইণ্টেলিজেণ্ট নহয়, যিকোনো কামতে ইণ্টেলিজেণ্ট হ'ব পাৰে। ফেক্ট নম্বৰ 1, যদি আমাৰ ছালখন খুলি এখন ফিল্ডত মেলি দিওঁ তেন্তে আপোনাৰ মতে কিমান ঠাই কৰিব? আপুনি শুনি আচৰিত হ'ব যে আমাৰ ছালখন যদি খুলি দিয়ে ফিল্ডত মেলি দিওঁ তেন্তে ই 20 স্কুৱেৰ ফুট ঠাই আগুৰিব, অৰ্থাৎ ইফালে 20 ফিট ইফালে 20 ফিট। বন্ধুসকল, মোৰ এই ভিডিঅ' চাই আপুনি কেনে পাইছে? যদি ভাল পাইছে তেন্তে মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ মই ইণ্টাৰেষ্টিং কথা ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। ধন্যবাদ।